Dimpura. Thank you. Motok view বহুত ভাল লাগিছে এনজয় কৰক ভিডিঅ' চাওক Hello guys, welcome back my new another videos. So guys, গৈ আছো তিনিচুকীয়া নপুখুৰী পাৰ্ক য'ত মানে আজি হ'বলৈ গৈ আছে মটক জনগোষ্ঠীৰ পৰম্পৰাগত বিহু হয়তো আপোনালোকে দেখা নাই আজিলৈকে মানে বহুত আদিম যুগৰ পৰা চলি অহা কিছুমান নৃত্য দেখা পাব মানে নেদেখিবলগীয়া বস্তু দেখা পাব তো লগতে আহি আছে ডিম্পুৰ দা ভাস্কৰ দা চুমকি বা সকলো মানে খিনি দেখাবলৈ চেষ্টা কৰিম ফুল এনজয় কৰিম ভিডিঅ'টো ফুল ধামাকা হ'বলৈ গৈ আছে তো গাইজ বলক ভিডিঅ'টি আৰম্ভ কৰোঁ আমি আহি পাই গ'লো সেই নপুখুৰী পাৰ্ক আৰু দেখিছে কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ ইয়াত আৰু আপোনালোকে যি এয়া ডাঙৰকৈ ছবি দেখা পাইছে এয়াই হৈছে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আৰু কেতিয়াবা যদি আপোনালোকে তিনিচুকীয়া আহে তো তিনিকুণীয়া পুখুৰীৰ মাজভাগত ইয়াৰে প্ৰতিমূৰ্তি আপোনালোকে সুন্দৰকৈ দেখা পাব ইয়াত মানে প্ৰত্যেক গাঁৱৰ এখন খোলা দিয়া হৈছে ইয়াত এইফালে চাওক থেপাবাৰী গাঁৱৰ বিহু খোলা এইফালে চাওক নতুন গাঁৱৰ বিহু খোলা আৰু এনেকৈ প্ৰত্যেকতে এখোলা দিয়া হৈছে প্ৰত্যেকখন গাঁৱৰ তো ইয়াত ছোৱালীবিলাকে নাচিব আৰু আপোনালোককো দেখাই যাম সকলো আৰু ইয়াত আজি কোনো মানে ল'ৰা ছোৱালীৰ ডেটিং দেখা নাপাব আজি অকল ইয়াত বিহু দেখা পাব মটক জনগোষ্ঠীৰ বিহু আৰু এই মটক জনগোষ্ঠীৰ যি পৰম্পৰাগত বিহু এই বিহু চবতে দেখা পোৱা নাযায় তো এই বিহুক জীয়াই ৰখাৰ যি প্ৰচেষ্টা ৰাখিছে তো সেইকাৰণে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনক ধন্যবাদ জনাইছোঁ আৰু ইয়াতে হ'ব মটক জনগোষ্ঠীৰ পৰম্পৰাগত হুঁচৰি ধৰ্ম হুঁচৰি কোলাবুৰী নৃত্য আৰু বহুত কিবা কিবি ডিম্পুদাক চুমকিবাক চাম বুলি ৰৈ আমনি লাগি গৈছে বহি একদম মানে অৱস্থা বেয়া হৈ আছে ন আমনি লাগিছে আৰু তো কেতিয়া আহে কি আহে ক'বই পৰা নাই চাই থাকিব আৰু অৰূপনন্দন কাননৰ এইটোৱে হৈছে মানে বিশাল পুখুৰীটো যিটো আপোনালোকে এতিয়া দেখা পাইছে এইটো মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ দেউতাকে খন্দাইছিল বুলি জানো এয়াই হৈছে মটক জনগোষ্ঠীৰ পৰম্পৰাগত হুঁচৰি দল Dimpura. Thank you. Dimpura. Thank you. ভাল লাগিছে
ভাল লাগিছে মজা ভিডিঅ' আছে নি ভিডিঅ' আছে ভাই মটৰ ভিউত বহুত ভাল লাগিছে এনজয় কৰক ভিডিঅ' চাওক আৰু ইয়া দেখিছে গাইছ ডিম্পু দা ওপৰত উঠিব লগা হৈ গৈছে কাৰণ মানুহবিলাকে এনেকৈ আৱৰি ধৰিছে এনেকৈ মানে ভিৰ লগাইছে কোনোবাই চেলফি ল'বলৈ কোনোবাই ভিডিঅ' কৰিবলৈ তো ডিম্পু দা নিজেই ভিডিঅ' বনাবলৈ দিগদাৰ হৈছে আৰু ডিম্পু দাৰ লগত চেলফি তুলিবলৈ মানুহৰ ভিৰ চাওক আৰু এয়াই হৈছে মটক জনগোষ্ঠীৰ পৰম্পৰাগত কোলাবুৰী নৃত্য আপোনালোকে কেতিয়াবা দেখিছেনে আৰু যিসকলে দেখিছে কমেণ্টছ কৰিব আৰু যিসকলে দেখা নাই এবাৰ চাই ল'ব ভাল লাগিছে বিহু বাপৰে মানুহ মানে এনেকুৱা হৈছে মই ভবা নাছিলোঁ ইমান যে মানুহ হ'ব আৰু ইমানেই মানুহ হৈছে যে খোজ দিবলৈ জেগা নাই লাইক কৰিছে
Purbanchal!